guys, welcome back to my new videos. আৰু আজি আমি গৈ আছো ফুৰিবলৈ মূল্যত যাব শিকো আৰু ক'ত ফুৰিবলৈ গৈ আছো মই লাষ্ট যোন ভিডিও আছিলে সাজামালৰ ভিডিও আছিলে তাত মই কৈছিলো মইখিনি মানে হাজুৰে যাম বুলি কৈছিলো একজাক্ট ফুৰিবলৈ চাই দাও ভিডিওটো আৰু সেইটো ভিডিও জনাইছে যে সেইটো গম পাবা আৰু মূল্যত যাব শিকো শিকো ৰখি আছে বৰ্তমান এতিয়া যাও guys আমি এতিয়া গৈ আছো বৰ্তমান আৰু এইপিনে বান্দৰ এটা আগত বান্দৰ আহিছে আৰু এইটো মাধৱ মন্দিৰৰ ৰাস্তা মানে মাধৱ মন্দিৰৰ ৰাইট সাইডে হ'ব এই ৰাস্তাটো আমাৰ গাঁও মাধৱ মন্দিৰৰ ৰাইট সাইডে যোনটো ৰাস্তা আছে সেই ৰাস্তাটোৰে আহিলে আমাৰ গাঁৱত পায় আৰু এইটো মাধৱ মন্দিৰ পালোৱেই আৰু এইটো হ'ল মাধৱ মন্দিৰৰ মেইন গেট আপুনি যদি লেফ্ট সাইডে যে ডাইৰেক্ট পাহামলৈ চুক পাব আৰু আমি যাম ৰাইট সাইডে ডাইৰেক্ট কেদাৰ মন্দিৰলৈ চুক পালোঁহি কোনে যদি যোৱা হয় মাধৱ মন্দিৰ পাব আৰু এইপিনে আমি যাম এখন মই পঢ়া স্কুলে হয় মই ইয়াতে পঢ়িছিলোঁ হাজোৱা আদৰ্শ বিদ্যাপীঠ হাইস্কুল সেয়া ফকিতৰা পালোঁ এইটো মছজিদটো আৰু আমি অলপমান গ'লে গণেশ মন্দিৰ পাম এইটো গণেশ মন্দিৰ হয় এই কেদাৰ মন্দিৰৰ এই ঘৰ আছে চানবোৰত আমি কেদাৰ মন্দিৰ পামেই আৰু মানে অলপমান গ'লেই আমি মানে চাহজামাল পাম চাহজামালৰ পাছত কেদাৰ মন্দিৰ আছে এটাই ৰাস্তা হয় এইটো ৰাস্তাৰে ফাৰ্ষ্ট চাহজামাল পোৱা যাব তাৰ পাছত আৰু কেদাৰ মন্দিৰ চাহজামাল এইটো চাহজামাল মই যোৱা লাষ্ট ভিডিঅ'খন কৰিছিলোঁ ইয়াতে মই তেতিয়াই আহিম বুলি কৈছিলোঁ আৰু এতিয়া আহিলোঁ বহুত ওখ মানে ৰাস্তাটো জিৰণি ঘৰত বহুতে ফটো দি থাকে আমি পালোঁৱেই মানে কেদাৰ মন্দিৰ এই জিৰণি ঘৰটো বহুতে মানে ফটো আপলোড কৰি থাকে এবিধ বঢ়িয়াকৈ বনোৱা হৈছে আমি ইয়াতো আহিম ফাৰ্ষ্ট আমি কেদাৰ মন্দিৰলৈকে যাম কেদাৰ মন্দিৰ পালোঁৱেই গাড়ী আহিছিলে ইয়াতে মন্দিৰত আহিছিলে তো ফাইনেলি আমি আহি পালোঁহি কেদাৰ মন্দিৰ পাৰ্কিঙত ৰখি আছোঁ আমি এতিয়া এইবিলাক দোকান আছে ইয়াতে আৰু ইয়াতে পাৰ্কিং হয় ইয়াতে গাড়ীবিলাক থ'ব পাৰিব আপোনালোকে আৰু ইয়াতে চেণ্ডেল থৈ যাব লাগিব মানে চেণ্ডেলক জোতাক যি পিন্ধি আহে থৈ যাব লাগিব এই মানুহবিলাক নামি আহিছে আমি থৈ লৈছোঁ চেণ্ডেল এতিয়া আমি ওপৰলৈকে যাম চাই থাকক আপোনালোকে এই মানুহবিলাক নামি আহিছে এতিয়া বৰ্তমান ওপৰলৈকে গৈ আছোঁ চিৰিৰে আৰু মোৰ লগত এইটো মানে আমাৰ যোনটো আগত শ্বৰ্ট ভিডিঅ' কৰিছিলোঁ দা ভিলেজাৰ বইজ নামৰ এটা চেনেল আছিলে সেই চেনেলটোৰ মেম্বাৰ হয় আৰু ইয়াৰ লগতে আহিলোঁ আমি ইয়াক লগত লৈ আহিলোঁ আৰু মানে এতিয়া আমি ওপৰত গৈ আছোঁ চাই থাকক আজি ভোগ দিছিলে কোনোবাই সকলোকে মোৰ তৰফৰ পৰা দেৱালীৰ শুভেচ্ছা থাকিল আৰু কালি দেৱালী না আজি ভোগ দিছে ভোগ আছে মানে বহুত মানুহ হৈছে বোলে মোৰ লগৰ এজনকো লগ পালোঁ তাৰ লগত কথা পতা দেখিয়ে ক'লে মোক এতিয়া ওপৰত গৈ আছোঁ চাই থাকক ওপৰলৈকে আহিলোঁ আৰু এইটো তলৰ ভিউ হয় চাই লওক চাৰো চাইডে গছ গছনি আছে মানে কিবা এটা ভালেই লাগে আৰু মানে এইটো মন্দিৰটো পালোঁহি আমি মন্দিৰৰ দৰমুখতে আছোঁ এইটো মেইন দুৱাৰ হয় এইখন মন্দিৰৰ আৰু এইটো মন্দিৰ এইটো ভোগ বনাই চাগে এইটো ঘৰটো আৰু মই চাৰো চাইডে দেখাই দিছোঁ আপোনালোকক চাওক ভিউটো কেনেকুৱা চাৰো চাইডে চাই লওক বঢ়িয়া ভিউ আৰু মানে আৰু আমি এতিয়া কেইটামান বাজিল শিবু কেইটামান বাজিল ন 3:50 মানতে ধুনীয়া ভিউ তল চাইডে মানে পৰিলে ক'ত যাব ঠিক নাই আৰু মানে তো গাইজ মই বৰ্তমান আছোঁ মন্দিৰৰ পিছফালে আৰু এইটো মন্দিৰ হয় চাই লওক এইটো মন্দিৰ আৰু ইয়াতে জিৰণি ল'ব পাৰিব আপোনালোকে ইয়াত জিৰণি লোৱা কেইখনমান মানে বহা চকী আছে লোহাৰে চকী আছে কেইখনমান আৰু এতিয়া বৰ্তমান গধূলিয়ে হ'ল ক'ব গ'লে 4টামান বাজিল চাগে আৰু আমাৰ এইপিনে মন্দিৰটো আছে মন্দিৰৰ পিছফালে আছোঁ মন্দিৰৰ পিছফালে এটা মানে খেয়াও আছে পুখুৰীও আছে সৰু চাই আপোনালোক দেখা আছে পুখুৰীও এটা আছে সৰু চাই এই পুখুৰী চাবৰ কাৰণে গৈছোঁ পুখুৰীটো আৰু আমি গৈ আছোঁ চাই থাককচোন চিৰিৰে নামি গ'লে এইটো পুখুৰীটো কিবা এটা ভালেই লাগিছে মানে বহুত গছ গছনি চাৰো চাইডে গছ গছনি মাজত এটা পুখুৰী মানে ভালেই লাগিছে আৰু চাবৰ কাৰণে বহুত ভাল লাগিছে আৰু মাছো আছে এটা বহুত ডাঙৰ ডাঙৰ মাছ আছে সেয়া মাছ
এইবিলাক সৰু সৰু মাছ ডাঙৰ ডাঙৰ মাছ মানে ইয়াতে ছাইডত এখন পৰি চাব পাৰে আপোনাৰ পজ কৰি কেনে কিন্তু ইয়াতে আহি মোৰ এটা বস্তু কি বেয়া লাগিল দুখ লাগিল ক'ব গ'লে দুখ লাগিল এইটোৰ কাৰণতে চাওক এইটো আমাৰ মন্দিৰ হয় মন্দিৰৰ পুখুৰী হয় আমি চাফ চিকুণ কৰি ৰাখিব লাগে কিন্তু কিছুমান মানুহৰ কাৰণে দেখিছেনে এয়া এনেকুৱা প্লাষ্টিকবিলাক পেলাই দি থাকে মাছবিলাকৰ কথা কমচে কম ভাবক পুখুৰীটোৰ কথা কমচে কম ভাবক আপোনালোকে য'তে য'তে পৰিৱেশটো বেয়াকৈ কৰে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যেনেকৈ তেনেকৈ নেপেলাব আৰু ইয়াতে ডাষ্টবিন আছে ক'ৰবাত নক'ব ডাষ্টবিন আছে ডাষ্টবিনত পেলাব চব এইবিলাক চাওক প্লাষ্টিক পেলাই থৈ দিছে সেইটো বেয়া কথা যোনে পেলাইছে সেইটো ভুল কাম কৰিছে বাৰু নিজে পৰিব পাৰে বতাহত কিন্তু ছাইডতো পেলাব নালাগে এইবিলাক বেয়া বস্তু যিহেতুকে আমাৰ ডাষ্টবিন আছে ডাষ্টবিনত পেলাব লাগে আমি এতিয়া পুখুৰীটো চাই আহিলোঁ এতিয়া মন্দিৰৰ কোনোবা এজন পূজাৰী লগ পালে ভাল হ'ল কাৰণ কিছুমান বস্তু তেখেতে কৈ দিব পাৰিলে মই কিছুমান বস্তু গমো নাপাওঁ ভালদৰে ইমান এতিয়া আমি মানে মন্দিৰটো যিহেতুকে বহুত পুৰণি হয় ময়ো বেছি ইতিহাসৰ কথা নাজানো মই বয়সস্থ এজন পূজাৰী আছে পূজাৰীজনক মই সুধিম আৰু তেখেতে ক'ব তেখেতৰ শুনি লওক আপোনালোকৰ কথাখিনি 1774 চনত আচ্ছা মহাৰাজা লক্ষ্মী সিংহই ইয়াত এই মন্দিৰটো দুৰ্গা মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল আচ্ছা সেই দিনৰ পৰাই ভোগ ভাত পূজা পাতাল যাত্ৰী আচ্ছা আচ্ছা আৰু ইমান চনত দুৰ্গা চনত সেই দিনৰ পৰাই ভোগ ভাত আৰু মই এতিয়া পূজাৰীজনক সুধিলোঁ পূজাৰীজনে ক'লে আপোনালোকৰ 1774 চনৰে মন্দিৰ হয় এইটো দুৰ্গা মন্দিৰটো স্থাপিত হৈছিল আৰু এইটো কোন ৰজাৰ দিনত হৈছিলে মহাৰাজা লক্ষ্মী সিংহৰ দিনতে এই মন্দিৰটো এইটো দুৰ্গা মন্দিৰ এইটো স্থাপিত হৈছিলে এইটো মন্দিৰ দেখি আছেনে এইটো মন্দিৰ স্থাপিত হৈছিলে আৰু কেদাৰ মন্দিৰটোৰ কথা ক'ব গ'লে তো গাইজ এখন মন্দিৰৰ বিষয়ে লেখা আছে আৰু ইয়াতে অসমীয়া হিন্দী ইংলিছ গোটেইকেইটা লেংগুৱেজতে লেখা আছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই 1771 চনত নিৰ্মাণ কৰা হৈছিল দুখন বেৰ মাত্ৰ নিৰ্মাণ কৰা হৈছিল বাকীখিনি মানে পাছত লাহে লাহে হৈছিল চাগে কিমান পুৰণা হয় আপোনালোকে নিজে ভাবি চাওক তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে আৰু ভালেই লাগিল আহি কিনে আমি এতিয়া 3টামান বজাতে আহিছিলোঁ এতিয়া যাই যে 5টা বাজিব আন্ধাৰো হৈ আহিছে আমি এতিয়া ঘৰৰ পিনে যাওঁ আৰু যদি ভিডিঅ'খন গাইজ ভাল লাগিছে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাপোৰ্ট লাগে ছাপোৰ্ট দিয়ক গাইজ আৰু নেক্সট ভিডিঅ' আকৌ আহিব আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম